চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আজি আমাৰ স্কুলত অৰ্থাৎ আমাৰ বৰদোৱা হাই স্কুলত হেল্থ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আশা কৰ্মীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলবেণ্ডাজল টেবলেট বিতৰণ কৰি দিয়াৰ কাৰণে আহিছে। অলপ পাছতে আমাৰ ছাত্ৰ ছাত্ৰীবোৰৰ মাজত আশা কৰ্মী বাইদেউসকলে এলবেণ্ডাজল টেবলেট বিতৰণ কৰিব। তো চলো হে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফগুৰিগ্ৰাম হেল্থ চেণ্টাৰৰ আণ্ডাৰত কাম কৰা আশা কৰ্মীদ্বয় আমাৰ বৰদোৱা হাই স্কুলত আহি উপস্থিত হৈছে। এই দুইজনে আশা কৰ্মী হয়। স্কুলের প্রত্যেকজন ছাত্র ছাত্রীয়ে কৃমি নাশ করার কারণে সারি পাতি থিয় দিছে। এলবেণ্ডাজল টেবলেট নিবই। স্যার কিন্তু ভাল ভিডিও বানায়। হ্যাঁ চাইছে না স্যারের ভিডিও? আলারি এই পিনে চোৱা। আমার স্কুলের চৌকিদার বাবু সুন্দরকৈ বাগিচাখন নিরীক্ষণ কৰি আছে। কোনো গছত পোক পৰুৱা উঠছে নেকি, নাইবা কোনো গছত কিবা বেমাৰে আক্ৰমণ কৰিছে নেকি, তেওঁ বাগিচাখনৰ প্ৰতি পুৰা মনোযোগ দিয়ে। পুৰা বাগিচাখনে তাক আকৰ্ষণ কৰিয়ে থাকে। পুংখাৰাম ব্ৰহ্ম, দ্য টুৰিজিম এণ্ড দ্য হেল্থ টিচাৰ অফ আৱাৰ স্কুল, সুন্দৰ কৰি ছাত্ৰ ছাত্ৰীবোৰৰ নাম লিখি আছে। পুৰা মনোযোগ দিছে, একজনৰ পাছত একজন ছাত্ৰৰ নাম লিখি আছে। এই ছাত্ৰবোৰো নিজৰ নাম এণ্ট্ৰি কৰাৰ কাৰণে আগবাঢ়ি আছে। তেওঁলোকেও এলবেণ্ডাজল টেবলেট নিব। আমার স্কুলের কেরানি বাইদেউ আলারিয়ে সুন্দরকৈ টেবলেটবোৰ টুকরে 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 কৰি আছে। পিস 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 কৰি আছে যাতে কোনো ছাত্ৰৰ হাতত দুটা না যায়। আশা কৰ্মীদ্বয়ক সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে কনিষ্ঠ বাইদেউ লুথুৰাণী মুছাহাৰী আৰু সায়েন্স টিচাৰ সুজিত শীল, যার মুখত সদায় ফুটি থাকে একটা মিছিকিয়া হাসি। কৃমি টেবলেট হয়, এই ঠান্ডাত কৃমি টেবলেট খাব লাগে। অলপ দিন পাছত কি গরম আহিব না, গরম আহিলে কৃমিটো বেছি হয়। এই কারণে ঠান্ডার দিনতে কৃমি টেবলেটটো খাব লাগে। গরমের দিনত কৃমি টেবলেট খালে কি হয়, এক্সিডেন্ট হওয়ার সম্ভাবনা থাকে। বুঝি পাইছা? এইটো আমার বৰদোৱা হাই স্কুলৰ এই ছাত্ৰ ছাত্ৰীবোৰক এলবেণ্ডাজল টেবলেট বিতৰণ কৰা হ'ল। এলবেণ্ডাজল টেবলেট বিতৰণ কৰাৰ কাৰণে আশা কৰ্মী কি আছে নাম? ৰাধিকা নাথ আৰু শ্যামশ্ৰী ব্ৰহ্ম বাইদেউ আহিছে। আমাৰ ষ্টুডেণ্টবোৰৰ মাজত কি এলবেণ্ডাজল টেবলেটটো বিতৰণ কৰি দি গ'ল না। প্ৰত্যেকজন ষ্টুডেণ্টে এলবেণ্ডাজল টেবলেটটো নিছে। আৰু এই এলবেণ্ডাজল টেবলেটটো ঠাণ্ডাৰ দিনত খাব লাগে, গৰমৰ দিনত খাব নালাগে। কাৰণ গৰমৰ দিনত খালে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। আৰু এই এলবেণ্ডাজল টেবলেটটো 6 মাহৰ ভিতৰত আৰু খাব নালাগে না। আজি ৰাতি ভাত পানী খাই টেবলেটটো খাই শুই থাকিবা, আৰু 6 মাহৰ ভিতৰত কোনো কৃমিৰ টেবলেট খাব নালাগে। নেক্সট 6 মাহ পিছত বা এই যেতিয়া এই টাইমটো আহিব, ঠাণ্ডা দিন আহিব, তেতিয়া আকৌ এটা এটাকৈ খাই দিব না। যে থেংক ইউ না। ভোগালী বিহুৰ শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো শেষ কৰা হ'ল।